Hello friends, মই Sebika আপোনালোক সকলোকে it's me Sebika স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটি মই আপোনালোকৰ ওচৰত নাইট হেয়াৰ কেয়াৰ টিপছ শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিওটি আৰম্ভ কৰো প্ৰত্যেক গৰাকী ছোৱালী কাৰণে নিজৰ চুলিখিনি যথেষ্ট মূল্যৱান কিন্তু কেৱল তেওঁলোকে দিনৰ ভাগতে নিজৰ চুলিখিনি যতন লয় হেতু একেবাৰে ভুল গতিকে তেওঁলোকে দিনৰ দৰে ৰাতিও নিজৰ চুলিখিনি যতন লটো বহুত দৰকাৰী হেহে আজি মই আপোনালোকৰ ওচৰত কেনেদৰে আপোনালোকে ৰাতি নিজৰ চুলিখিনি যতন লব সেই বিষয়ে কেইটামান হ্যাক শেয়াৰ কৰিম আৰু যদি আপোনালোকে এই হ্যাক কেইটা ফলো কৰে তেনেহলে আপোনালোকৰ চুলি হৰা বন্ধ হ'ব আৰু আপোনালোকৰ চুলিখিনি ধুনিয়া হৈ পৰিব গতিকে বলক এই হ্যাক কেইটা মই শেয়াৰ কৰো ফাৰ্স্ট হ্যাকটো হৈছে চুলিখিনি হোৱাৰ আগত ফনিয়াই লোৱা চুলিখিনি নহৰিবলৈ হলে হোৱাৰ আগত হদে আপোনালোকে চুলিখিনি ফনিয়াই লৈ হ'ব আৰু আপোনালোকে চুলি ফনিয়াবলৈ সদায় এনে ধৰণৰ হেৰেঙা ফনি ইউজ কৰিব আৰু আপোনালোকে এনে ধৰণৰ হেৰেঙা ফনি লোকেল মাৰ্কেটত অতি সহজতে ক্ৰয় কৰিব পাৰিব আৰু আপোনালোকে চুলি ফনিয়াৰ আগত এটা কথা ধ্যান ৰাখিব যাতে চুলিখিনি তিতা নহয় সেকেন্ড হ্যাকটো হৈছে আপোনালোকে ৰাতি হোৱাৰ আগত চুলিখিনি বান্ধি হ'ব লাগে চুলিখিনি আপোনালোকে যদি মেলি হয় তেনেহলে ৰাতি আপোনালোকে যেতিয়া গাৰত ইকাটি হৈ হয় তেনেহলে চুলি গুৰিটো ঘহনি খায় যাৰ ফলত চুলি হৰা সমস্যা বৃদ্ধি পায় গতিকে যদি আপোনালোকে চুলিখিনি মেলি নুহুই যদি আপোনালোকে চুলিখিনি ঢিলাকৈ বেনুগাঠি হয় তেনেহলে আপোনালোকৰ চুলি হৰা বন্ধ হৈ যাব আৰু আপোনালোকে চুলি বান্ধুতে যাতে এটু ধ্যান ৰাখে চুলিখিনি টাইটকৈ নাবান্ধে ঢিলাকে বান্ধে থাৰ্ড হ্যাকটো হৈছে চুলি গুৰি মাসাজ কৰা চুলি গুৰি মাসাজ কৰাটো বিৰাট জৰুৰী কিয়নো আপোনালোকে যদি চুলি গুৰিত মাসাজ কৰে তেনেহলে মূৰত ব্লাড সাৰ্কুলেশন বৃদ্ধি পায় যাৰ ফলত চুলি গুৰিটো হেলদি আৰু চুলিখিনি ঘন হয় ফৰ্থ হ্যাকটো হৈছে ৰাতি হোৱাৰ সময়ত হেয়াৰ সিৰাম লগোৱা যেতিয়া আপোনালোকৰ চুলিখিনি ফ্ৰিজি হৈ যায় তেতিয়া চুলিখিনি মেনেজ কৰিবলৈ বিৰাটে প্ৰবলেম হৈ যায় গতিকে আপোনালোকে নিজৰ এই ফ্ৰিজি চুলিখিনি মেনেজ কৰিবলৈ হলে হেয়াৰ সিৰাম লগাব লাগে কিন্তু আপোনালোকে হেয়াৰ সিৰাম লগাওতে কেতিয়াও চুলি গুৰিত নলগাব চুলি লেন্থতহে লগাব ফিফথ হ্যাকটো হৈছে তিতা চুলি শুব নালাগে বহুত লোকে ৰাতি হোৱাৰ আগত বিশেষকৈ গৰমৰ দিনত গা মূৰ ধুৱে আৰু তেনে ধৰণে শুই পৰে কিন্তু আপোনালোকে এটো নাজানে যে তিতা চুলি হলে চুলি গুৰিটো বহুত কোমল হৈ থাকে আৰু সেই কাৰণে আপোনালোকে যদি তিতা চুলিয়ে দিয়ে শুই যায় তেনেহলে আপোনালোকৰ চুলি হৰা সমস্যা বৃদ্ধি পায় গতিকে আপোনালোকে শুৱাৰ আগত চুলিখিনি ভালদৰে শুকুৱাই লৈহে শুব এয়াই আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিও তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ